নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকক দেখুৱাম দহি কেনেকৈ সহজ পদ্ধতিৰে গাঁঠিব পাৰি। আৰু আপোনালোকে দহি বাতিবলৈ কাশ্মীৰী পাত সূতাটো ব্যৱহাৰ কৰিব পাৰে। এইটো কাশ্মীৰী পাত সূতা, এইটো ব্যৱহাৰ কৰিলে খুব ধুনীয়া হয় দহিখিনি। আৰু আপোনালোকে দহি বটাৰ আগত এনেকৈ অকণমান গাৰু এটা বা কিবা গধুৰ বস্তু এটা দি ল'ব, তেতিয়া দহিখিনি বাতিবলৈ সুবিধা হয় অলপ। আৰু দহি কেনেকৈ বাতে চাওঁ আহক। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব, তেতিয়াহে বুজি পোৱাত অকণমান সুবিধা হ'ব। এতিয়া প্ৰথমতে সূতাডাল লৈ বেজীটো ভৰাই লৈ এনেকৈ ইয়াত গাঁঠি দিব লাগিব। গাঁঠি দুটামান অলপ টানকৈ দিব লাগিব, নহ'লে দহিটো অলপ ঢিলা হৈ পৰে। সেইকাৰণে ইয়াত গাঁঠি 2-3টা ভালকৈ টানকৈ দি ল'ব। তাৰপিছত এনেকৈ সূতাখিনি লৈ সূতাখিনি মাজভাগত জুখি ল'ব। প্ৰথমতে জুখি লোৱাৰ পাছত আপোনালোকে সূতাখিনি এনেকৈ দুডাল কৰি মাজতে আকৌ গাঁঠি দি ল'ব। 2-3টা ভালকৈ টানকৈ গাঁঠি দি ল'ব লাগে। তাৰপিছত সূতাখিনি এনেকৈ তললৈ আনি পিনাই ইডাল সূতাৰে অলপ পকাই পিনাই আকৌ গাঁঠি দুটা দিলে দহিটো অলপ টান হয়। এনেকৈ দি পিনাই আকৌ তাত গাঁঠি দুটামান দিব লাগে। এয়া গাঁঠি দি হ'ল। তাৰপিছত সমান কৰি কেঁচিখনে কাটি দিব লাগে। এতিয়া চাইজটো চাই পিনে সমানকৈ কাটি দিব লাগে। এইটো হৈ গ'ল। এনেকৈ সূতাকেইডাল আগতে কৰি ল'লে দহিটো পিছত সূতাকেইডাল লগাই দিলে অলপ সহজ হয়। সেইকাৰণে মই গোটেইকেইটা আগেয়ে বেজীয়ে বান্ধি লৈছোঁ সূতাকেইডাল। তাৰপিছত সূতাবোৰ বান্ধি যাম আৰু সোনকালে হয়, সেইকাৰণে এনেকৈ কৰি লৈছোঁ।
চাদৰখন দহি বাতি সম্পূৰ্ণ হ'ল আৰু মই চাদৰখন গাত লৈ দেখাইছোঁ, কেনেকুৱা লাগিছে জনাব। আৰু আপোনালোকে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল।